এইটো কি হ'ল? এতিয়া মই কি কৰোঁ? যদি মই ঘোঁৰা চলাওঁ তেতিয়াও মৰি থাকিম, আৰু যদি হাতীটোও চলাওঁ তেতিয়াও। মোৰ কথা শুনা, তুমি তোমাৰ হাতীটো চাল দিয়া। ঠিক আছে, চেক মিট। মই জিকি গ'লো। কিহত জিকিলা? শেষৰ গেম। আচ্ছা। আৰু জানানে আইতা, মধুৰা কিয় হাৰিল? কিয়? কাৰণ তাই মোৰ কথা শুনিলে। তইতো কৈছিলি। মোৰ মৰমৰ মধুৰা, এনেকৈ বেলেগৰ কথা নুশুনিবা। কিন্তু আইতা, হৰ্ষটো মোৰ ভাই। ব'লা, মই তোমালোকক এটা কাহিনী শুনাম। এসময়ৰ কথা আছিল। এখন হাবিত বহুত ডাঙৰ এডাল নাগৰজা আছিল, যাৰ নাম আছিল নাগিছ। নাগিছ বহুত ডাঙৰ আৰু শক্তিশালী আছিল, কিন্তু সি বহুত অহংকাৰীও আছিল। নাগিছ সদায় গাঁৱলৈ আহিছিল আৰু মানুহবোৰক ভয় খুৱাইছিল। যদি কিবাকে তাক কোনোবাই দেখিলে, ই ভয়তে কঁপিবলৈ ধৰে। বহুতবাৰ নাগিছৰ কাৰণে মানুহ বেহুচ হৈ গৈছিল। কিমান ধুনীয়া! ইয়াৰ পৰাই মই গম পাওঁ মই কিমান শক্তিশালী। নাগিছ নিজকে বহুত সুখী হৈ আছিল। এদিনাখন দুখীয়া গাঁৱৰ মানুহবোৰে এজন সিদ্ধ বাবাৰ ওচৰ চাপিল। বাবা, আপুনিহে আমাক সেই ঘাতক সাপটোৰ পৰা বচাব পাৰিব। তাৰ সন্ত্ৰাসটোতো দিনক দিনে বাঢ়ি আহিছে। কালিতো সি ল'ৰা ছোৱালী কেইটাকো নেৰিলে। ঠিক আছে, মই কালিলৈ গাঁৱলৈ যাম আৰু মই তোমালোকক সেই সাপৰ আতংকৰ পৰা মুক্তি কৰিম। আৰু পিছদিনাখন বাবা গাঁও পালেগৈ, আৰু লগত এটা খালী টুকুৰি লৈ। আৰু কিছু সময়ৰ পিছত নাগিছো তাতে গৈ উপস্থিত হ'ল। আৰু নাগিছক দেখি গোটেই গাঁৱৰ লোকসকল ইফালৰ পৰা সিফাললৈ দৌৰি ফুৰিব ধৰিলে। বচোৱা! পলোৱা! ইয়াৰ পৰা পলোৱা! সাপ আহি গ'ল! কিন্তু বাবাই নাগিছক দেখি ভয় কৰা নাছিল। তেওঁ তাতেই থিয় হৈ থাকিল। নাগিছে তেখেতক দেখিলে আৰু তেখেতৰ ওচৰলৈ যাব ধৰিলে। এই মানুহজন কিয় পলোৱা নাই? এওঁ কি মোক একেবাৰেই ভয় নকৰে? আৰু যেতিয়া নাগিছ বাবাৰ ওচৰলৈ গ'ল আৰু বাবাই নাগিছক সেই খালী টুকুৰিটোৰে ঢাকি দিলে, আৰু তাৰপিছত বাবাই সেই টুকুৰিটোৰ ওপৰত বহি দিলে। আৰু নাগিছে টুকুৰিটোৰ ভিতৰৰ পৰা চিঞৰিবলৈ ধৰিলে, মোক এৰি দিয়ক, মই কাকোৱে আৰু ভয় নোখোৱাওঁ। মোক ক্ষমা কৰি দিয়ক, মোক বচাওক। আৰু বাবাৰ নাগিছৰ ওপৰত দয়া উপজিল, আৰু তেখেতে টুকুৰিটো দাঙি দিলে। এইবাৰ মই তোমাক ক্ষমা কৰিছোঁ, কিন্তু মনত ৰাখিবা, আজিৰ পৰা কোনো মানুহৰ ওপৰত তুমি আক্ৰমণ কৰিব নোৱাৰিবা, আনকি সিহঁতক ভয় খুৱাব নোৱাৰিবা, বুজিলা? ঠিক আছে, মই কথা দিছোঁ, আজিৰ পৰা আৰু মই মানুহক কেতিয়াও আমনি নকৰোঁ। আৰু তাৰ পিছত নাগিছ গাঁৱলৈ কেতিয়াও ঘূৰি নাহিল। আৰু এদিনাখন বাবা জংঘলৰ মাজেৰে গৈ আছিল, আৰু লগে লগে বাবাই নাগিছক দেখা পালে আৰু নাগিছক
আঘাতপ্ৰাপ্ত অৱস্থাত দেখিলে আৰু বাবা নাগেশৰ ওচৰলৈ গ'ল। এয়া কি হ'ল? তোমাৰ এনেকুৱা অৱস্থা কোনে কৰিলে? এইবোৰ চব আপোনাৰ কাৰণেই হৈছে। মোৰ কাৰণে? হয়, আপুনি মোক শপত দিছিল যে মই মানুহক কেতিয়াও ভয় নোখুৱাওঁ আৰু তেওঁলোকৰ ওপৰত আক্ৰমণো নকৰোঁ। তেনেহ'লে মোৰ এই অৱস্থা সেইসকল মানুহেই কৰিছে যিসকলে ইয়াত জংঘলত চিকাৰ কৰিবলৈ আহে। কিন্তু তুমি নিজকে আত্মৰক্ষা কৰিব পাৰিলাহেঁতেন। কৰিব পাৰিলোহেঁতেন যদিহে মই আপোনাক শপত নিদিলোহেঁতেন। আৰে এয়া মই কি কৰিলোঁ? মই তোমাৰ পৰা এই প্ৰতিজ্ঞা ল'ব নালাগিছিল। আৰু নাগেশে কষ্ট সহিব নোৱাৰি মৰি থাকিল। মধুৰা, তুমি কিবা বুজি পালানে? সেই নাগেশ কেনেকৈ মৰিল? কাৰণ সি বাবাৰ কথা শুনিছিল। তেতিয়াহ'লে সদায় মনত ৰাখিবা, যিকোনো সিদ্ধান্ত লোৱাৰ আগতে আমি ভাবি চিন্তি ল'ব লাগে। বুজি পালো আইতা। কমল আৰু বিমল দুজন ভাই ককাই, দুয়োৰে বহুত ভাল বন্ধু। দুয়োৰে দেউতাক নন্দনে হাবিৰ পৰা কাঠফুলা গোটাই আনি বজাৰত বিক্ৰী কৰিছিল। এদিন নন্দনে ভাবিলে যে তেওঁ দুয়ো পুত্ৰক তেওঁ কাঠফুলা ছিঙিবলৈ শিকাব। কমল, বিমল, ব'লা আজি মোৰ লগত হাবিলৈ যাওঁ। আজি আমি জংঘলত বহুত ফূৰ্তি কৰিম। তোমালোক দুয়োটাই ভালদৰে মোৰ কথাটো শুনা। তোমালোকে তাত খেলিবলৈ নহয়, কাম শিকিবলৈহে যাবা। কেনেকুৱা কাম? কাঠফুলা সংগ্ৰহ কৰা কাম। কিন্তু দেউতা, আপুনিয়ে দেখোন কৈছিলে কিবা এটা ছিঙাৰ আগতে অনুমতি ল'ব লাগে। আমিতো জংঘলৰ পৰা কাঠফুলা কাকো নুসুধাকৈয়ে আনিম। এইটোতো চুৰ কৰা হ'ল। নহয় বোপা, এইটো চুৰি নহয়। মানুহে জীয়াই থকাৰ কাৰণে হাবিৰ পৰা বহুত বস্তু লয়, যেনেকৈ গছ, জীৱ-জন্তু, বনৌষধি, মৌ। এইবোৰক চুৰি বুলি নকয়, বৰং হাবিৰ পৰা পোৱা অৱদান বুলিহে ভাবা। তেনেহ'লে ঠিক আছে। ব'লক এতিয়াই যাওঁ। কমল আৰু বিমল নিজৰ দেউতাকৰ লগত হাবিলৈ বুলি ওলাল। অলপ দূৰ গৈয়ে সিহঁতি কেইটামান পখিলা দেখিলে আৰু মইতো তোমালোকক আগতেই কৈছিলো যে তোমালোকে ইয়াত খেলিবলৈ অহা নাই, তথাপিও তোমালোকে পখিলাৰ পিছে পিছে দৌৰি ফুৰিছা। দেউতাকৰ ধমক খাই দুয়োটা ককাই ভাই শান্ত হৈ পৰিল। তেওঁলোক এজোপা গছৰ ওচৰ পালেগৈ, য'ত বহুত কাঠফুলা আছিল। এতিয়া তোমালোকে সাৱধানেৰে কাঠফুলাবোৰ ছিঙা দেই। মনত ৰাখিবা, গোটেই কাঠফুলাজোপা যাতে উভালি নাহে। এতিয়া আমি চেষ্টা কৰোঁ। তিনিও মিলি কাঠফুলা ছিঙিবলৈ ধৰিলে। ব'লা এতিয়া আমি ঘৰলৈ যাওঁ। আজি তোমালোকে প্ৰথম কাম শিকিলা। কাঠফুলা সংগ্ৰহ কৰাতকৈ কঠিন কাম হ'ল বিক্ৰী কৰাটো। সেইকাৰণে মই এইবোৰ চহৰলৈ লৈ গৈ বিক্ৰী কৰিম। তাৰ মানে আপোনাৰ লগত চহৰলৈ গৈ কাঠফুলা বিক্ৰী কৰিব শিকিম নেকি? নালাগে দিয়া। কাইলৈ মই অকলেই চহৰলৈ যাম আৰু তোমালোক দুয়োজনে ঘৰতেই থাকিবা। পিছৰবাৰ মই তোমালোকক চহৰলৈ লৈ যাম। পিছদিনাখন নন্দনে চহৰত কাঠফুলা বিক্ৰী কৰিবলৈ ওলাই গ'ল। বিমল, ব'ল জংঘললৈ যাওঁ, বহুত মজা লাগিব। কিন্তু দেউতাই গম পালে গালি পাৰিব। তেওঁ কেনেকে জানিব? তেওঁতো চহৰৰ পৰা কাইলেহে আহিব আৰু আমি গধূলিলৈকে ঘূৰি আহিম। দুয়ো ককাই ভাই হাবি পালেগৈ। সিহঁতি পখিলাৰ পাছে পাছে দৌৰিলে, শহাপহুৰ পাছত দৌৰিলে আৰু তাৰ পাছত হৰিণা পোৱালিৰ পিছত দৌৰিলে। ইমানকৈ দৌৰা ধপৰা কৰি দুয়োটা ককাই ভাই এজোপা গছৰ তলত ছাঁত শুই পৰিল। বিমল, উঠ, সোনকালে উঠ। আৰে, ইমান ৰাতি হৈ গ'ল, তুমি মোক অথনি উঠাই নিদিলা কেলে? প্ৰথমতে মই উঠিলেহে তোক উঠাব পাৰিম। কিন্তু এতিয়া কি কৰো? আন্ধাৰত ঘৰলৈ কেনেকে যাওঁ? নাজানো, কিন্তু যাব লাগিব।
কমল আৰু বিমলে আন্ধাৰতেই যাবলৈ ধৰিলে। ঐ সিফালে চা, তাতে পোহৰ। তাত চাগে কোনোবা আছে, আমাক সহায় কৰিব। দুয়ো পোহৰৰ দিশে গ'ল আৰু আৰে এইডাল কি? এইডাল দেখোন সাপ। তাৰ মূৰত তিৰবিৰাই থকা মণিটো আছে। তোমালোক দুটা ইয়াত কি কৰি আছা? আমাৰ ৰাস্তা হেৰাই গ'ল। আপোনাৰ মূৰৰ ওপৰত এইটো কিহৰ পোহৰ? মই নাগৰাজ হওঁ, এই নাগমণিটোৰ ৰক্ষক। নাগৰাজ দুয়ো ককাই ভাইৰ ওচৰলৈ গ'ল আৰু দুয়ো খুব ভয় খালে। তোমালোক দুটা বহুত সহজ সৰল যেন পাওঁ আৰু মৰম লগাও। মই তোমালোকক এটা উপহাৰ দিব বিচাৰো। তোমালোকে নিজৰ ভৰিৰ তলত খান্দা আৰু যিমান সোণৰ মুদ্ৰাৰ লাগে লৈ লোৱা। দুয়ো নিজৰ ভৰিৰ তলত খান্দিবলৈ ধৰিলে। তোমালোক দুটাক কিমান সোণৰ মুদ্ৰা লাগিব? মোক দুয়োখন হাততে এটা এটা মুদ্ৰা লাগে। মোকো। তোমালোক দুটা সঁচাকে বহুত সৰল। লোভ নাই তোমালোকৰ মনত ৰাখিবা, মোৰ কথা কাকো নকবা। আৰু নাগৰাজ তাৰ পৰা অন্তৰ্ধান হ'ল। কমল আৰু বিমল ঘৰলৈ ঘূৰি আহিল। তোমালোক দুজন ক'ত গৈছিলা? আমি ইয়াতে খেলি আছিলো। দেউতা চোৱাচোন আমি কি পালো। আৰে বাপৰে, এয়া দেখোন সোণৰ মুদ্ৰা। কমল আৰু বিমলে দেউতাকক নকলে যে সেই মুদ্ৰাকেইটা সিহঁতি নাগৰাজৰ পৰা পাইছিল, আৰু দেউতাকে মুদ্ৰাকেইটা বিক্ৰী কৰি এখন দোকান খুলিলে, যাৰ পৰা তেওঁলোকৰ উপাৰ্জন বাঢ়িবলৈ ধৰিলে। তেওঁলোকৰ দিনবোৰ সুখময় হৈ পৰিল।